বন্ধুসকল আমি সকলে শুনা পাই আছোঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হৈ আছে আৰু কেইদিনমান ধৰি এটা নিউজ ওলাই আছে কি যে ৰাছিয়া ইউক্ৰেইনক বম দিব এটম বম এটা চাওক এটম বম কি আমি জানো যে যি এটম বমৰ দ্বাৰা যে পৃথিৱীত দুবাৰ এটম বম পেলোৱা হৈছিল বা এখন দেশত এটম বম দুটা এটম বম দিয়া হৈছিল যদি চাবলৈ জাপানৰ ওপৰত আমেৰিকাই বম পেলাইছিল 1945 চনৰ 6 আগষ্টত আৰু 1945 চনৰ 9 আগষ্টত আৰু সেই ভূমৰ দ্বাৰা বহুতো মানুহ ক্ষতি হৈছিল আৰু ক্ষতি হোৱাৰ লগতে যিখিনি জীয়াই আছিল সেইখিনি মানুহ মৰাৰ নিচিনা হৈ পৰিছিল আৰু যদি বৰ্তমান শুনি আছোঁ যে ৰাছিয়া আচলতে আপোনাৰ কি ইউক্ৰেইনৰ ওপৰত এটম বম দিব চাওক যদি পৃথিৱীত চাবলৈ যায় প্ৰায় 13,000 মান পৃথিৱীত মুঠ মুঠ 13,000 মান এটম বম আছে তাৰ ভিতৰত 6,000 মান ৰাছিয়াৰ হাততে আছে আৰু বাকী 3,900 ধৰি ল'ব পাৰি 4,000 আমেৰিকাৰ হাতত আছে 255 মান ভাৰতৰ হাতত আছে 265 মান আপোনাৰ পাকিস্তানৰ হাতত আছে এনেকুৱা এটম বম আছে আৰু এখন পৃথিৱী শেষ হ'বলৈ হ'লে বা এখন পৃথিৱী শেষ কৰোঁতে বা এখন পৃথিৱী শেষ কৰিবলৈ মাত্ৰ 200 মান এটম বম হ'লে হ'ব গতিকে এতিয়া চাওকল শুনক যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ক'ৰ পৰা লাগিল কিয় লাগিল আমি সকলোৱে জানো যে ইউক্ৰেইন আৰু ৰাছিয়া এটা সময়ত এখন দেশে আছিল আমি জানো সোভিয়েট ইউনিয়ন যেতিয়া আপোনাৰ সোভিয়েট ইউনিয়ন আছিল 1945 চনৰ আগত অৰ্থাৎ 1991 চনৰ আগত আগলৈকে এটা দেশে আছিল সোভিয়েট ইউনিয়ন আৰু সোভিয়েট ইউনিয়নত প্ৰায় ৰাছিয়াৰ লগত প্ৰায় 15খন মান দেশ আছিল কিন্তু 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত অৰ্থাৎ 1945 চনৰ পৰা 1991 চনলৈ শীতল যুদ্ধ চলিছিল দুখন দেশৰ মাজত সোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত এতিয়া শীতল যুদ্ধ কি সেইখন যুদ্ধত কোনো ধৰণৰ অস্ত্ৰ বা কোনো ধৰণৰ বম দিয়া নাছিল বা কোনো বন্দুকে গুলি ফুটোৱা নাছিল অৰ্থাৎ এজন আনজনক বিভিন্ন ধৰণৰ কথা কৈছিল বা এখন দেশে আন এটা দেশৰ ওপৰত বিভিন্ন ধৰণৰ বাধা দিছিল বিভিন্ন কথা বতৰা চলিছিল এনেকৈ চলিছিল প্ৰায় 1945 চনৰ পৰা 1991 চনলৈকে এনেকুৱা দীঘলীয়া এটা পৰ্যায় চলিছিল আৰু চলাৰ পিছত 1991 চনত সোভিয়েট ইউনিয়ন ভংগ হৈছিল অৰ্থাৎ কি হৈছিল সোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত এই সোভিয়েট ইউনিয়নৰ পৰা কি কৰিছিল প্ৰায় 15টা দেশ হৈছিল ভাগ হৈছিল দেশবোৰ আৰু দেশবোৰ ভাগ হোৱাৰ পিছতে এই ৰাছিয়াও সেই সময়ত ডাঙৰ দেশ বৰ্তমান যদি আপোনালোকে চাবলৈ যায় ৰাছিয়া এখন ডাঙৰ দেশ সেই সময়ত ৰাছিয়া কি আছিল তাৰ গুৰুতৰতা আছিল আৰু এতিয়া যিটো কি হ'ল এই ইউক্ৰেইন দেশখনৰ সোভিয়েট ইউনিয়নৰ ভিতৰত ৰাছিয়াৰ ভিতৰতে আছিল কিন্তু যেতিয়া সোভিয়েট ইউনিয়ন 1991 চনত ভাগ হোৱাৰ পিছত দেশখন ভাগ হৈ গ'ল আৰু ভাগ হোৱাৰ পিছত এতিয়া মূল কথাটো হ'ল কিয় যুদ্ধ লাগিল আমি নেটো এই যে নেটো বুলি কয় নেটো কি নেটো হ'ল আমেৰিকাৰ লগত অৰ্থাৎ এটা সংস্থা আছে আমেৰিকাৰ লগত যিটো সংস্থাত প্ৰায় 30খন মান দেশ আছে ধৰি ল'লোঁ যদি 30খন দেশৰ যিটো নেটৰ সদস্য আছে বা নেটৰ যিখন দেশ আছে যি 30খন দেশ আছে কোনোবা দেশে 30খন দেশ বাদ দি কোনোবা দেশত আক্ৰমণ কৰে সেই 30খন দেশে একেলগে আক্ৰমণ কৰি সেইখন দেশক দমন কৰিব আৰু এতিয়া চাওক কিন্তু এই যে যিটো আপোনাৰ ইউক্ৰেইনে কি কৰিছে আচলতে আপোনাৰ সেই নেটত সংযোগ হ'ব খুজিছে আৰু ৰাছিয়াই কেতিয়াও বিচৰা নাই আপোনাৰ নেটত সংযোগ হওক আৰু ইয়াৰ বাবে যুদ্ধ আৰম্ভ হ'ল এতিয়া মূল কথা হ'ল যে ইউক্ৰেইন ইমান সৰু দেশ বা ইমান ডাঙৰ ৰাছিয়া এখন ডাঙৰ দেশ যে ৰাছিয়া দেশখনে কি ইউক্ৰেইনৰ লগত নোৱাৰিছে ইয়াৰ কাৰণ আছে এটা যদি চাবলৈ যায় কাৰণ যেতিয়া ইউক্ৰেইন দেশখন নেটৰ সংযোগ হ'ব খুজিছিল সেই সময়ত নেটৰ যিবিলাক দেশ আছে এই 30খন যে দেশ আছে 30খন দেশে বিভিন্ন ধৰণৰ লালসা দিছিল আমাৰ সংযোগ হোৱা আৰু যেতিয়া যুদ্ধ আৰম্ভ হ'ল ইতিমধ্যে ৰাছিয়া যেতিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হ'ল এতিয়া সেই নেটৰ 30খন দেশৰ আমেৰিকাৰ লগতে আপোনাৰ বিভিন্ন দেশে অষ্ট্ৰেলিয়া হওক বা বিভিন্ন দেশে এতিয়া সেই ইউক্ৰেইনক সহায় কৰি আছে আৰু ইউক্ৰেইনে যেতিয়া সহায় কৰি আছে আৰু ইউক্ৰেইনৰ সহায়তহে এতিয়া ৰাছিয়াৰ লগত যুদ্ধ হৈ আছে আৰু এই যুদ্ধ কেতিয়া কোন পৰ্যায় পাব কোনেও ক'ব নোৱাৰে কিন্তু মনত এটা শংকা হৈ আছে যদি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এটম বম এৰি দিয়ে তেতিয়াহ'লে কি হ'ব ইয়াত চাওক শংকা কৰাৰ কাৰণ নাই কাৰণ এটা এটম বম অৰ্থাৎ পাৰমাণৱিক মাণৱিক বম এটা এৰি দিয়া ইমান সহজ নহয় কাৰণ বৰ্তমান বিশ্বত বিভিন্ন দেশত পাৰমাণৱিক বম আছে আমাৰ ভাৰতত আছে লগতে পাকিস্তানত আছে ৰাছিয়াত আছে আমেৰিকাত আছে গতিকে চাওক ইমানবোৰ দেশত এটম বম থকাৰ পিছত
যদি ৰাছিয়াই ইউক্ৰেইনত এটম বম মেৰে লগে লগে বেলেগ দেশৰ পৰা এই ৰাছিয়াত বম এৰিব গতিকে চাওক বিশ্বযুদ্ধ হৈ যাব তৃতীয় বিশ্বযুদ্ধ হৈ যাব আৰু যদি ইমান বম যিহেতু 6,000মান বম আপোনাৰ ক'ত আছে ৰাছিয়াতে আছে যদি ৰাছিয়াৰ পৰা ইমান বম এৰি দিয়ে 200 বম এৰি দিলে যদি পৃথিৱী শেষ হৈ যায় গতিকে ইমান বম এৰি দিলে নিশ্চয় মানৱ জাতি পৃথিৱীত নাথাকিব গতিকে যুদ্ধ ভাল নহয় যুদ্ধ সকলোৱে মিলি কিনে আচলতে যুদ্ধৰ পৰা আঁতৰি থাকিব পাৰে তাৰে আমি ব্যৱস্থা কৰিব লাগে কথা হ'ল যে ইউক্ৰেইন আৰু আপোনাৰ ৰাছিয়াৰ যুদ্ধ প্ৰথম নহয় 2011 চনত 12 সেই সময়ত এটা যুদ্ধ হৈছিল এই সময়ত সেই সময়তে ৰাছিয়াই আপোনাৰ ইউক্ৰেইনৰ কিবা এটা অংশ অলপ অংশ দখল কৰিলে মানে ভালেখিনি অংশ দখল কৰি লৈছে আৰু কিয় দখল কৰে চাওক যে ইউক্ৰেইনৰ ভিতৰত বহুতো মানুহ আছে কিছুমান মানুহ আছে যিহেতু দেশ ভাগ হৈ গ'ল কিছুমান মানুহ এতিয়াও ৰাছিয়াক সমৰ্থন কৰে যাৰ বাবে ৰাছিয়া যেতিয়া যুদ্ধ কৰে দখল কৰাৰ পিছত সেই মানুহখিনি ডাইৰেক্ট ৰাছিয়াক সমৰ্থন কৰে আৰু যেতিয়া ৰাছিয়াক সমৰ্থন কৰে সেই সময়ত আপোনাৰ ৰাছিয়াই কৈ দিয়ে ইউক্ৰেইনক যে মানুহখিনি যদি আমাৰ লগত থাকিব বিচাৰিছে গতিকে এইখন আমি ঠাইখিনি লৈ ল'লোঁ আৰু এনেকৈ এতিয়া এইখনে ভাবিছে যে এনেকৈ যদি দখল কৰে লাহে লাহে আমাৰ পৰা আঁতৰি যায় দেশবোৰ লাহে লাহে আঁতৰি গ'লে নিশ্চয় সেই গতে এখন দেশ নাথাকিব সকলো ঠাই ৰাছিয়াই লৈ ল'ব যাৰ বাবে আপোনাৰ ইউক্ৰেইনে বিচাৰিছে যে নেটৰ অন্তৰ্ভুক্ত হ'লে বা সদস্যৰ পদ পালে নিশ্চয় ইউক্ৰেইন দেশখন বাচিব আৰু নহ'লে ৰাছিয়াই দখল কৰিব কিন্তু চাব ৰাছিয়াই কেতিয়াও বিচৰা নাই যে নেটৰ অন্তৰ্গত বা অন্তৰ্ভুক্ত হওক আৰু যাৰ বাবে চাওক 30খন দেশ যদিও প্ৰত্যক্ষভাৱে সহায় কৰা নাই ইউক্ৰেইনক কিন্তু পৰোক্ষভাৱে সহায় কৰিছে তথাপি এখন দেশৰ লগত ৰাছিয়াৰ লগত নোৱাৰিছে চাওক লুকাই চুৰি কৰি কিন্তু বা লুকাই কি কৰিছে চাওক লুকাই কিনে আমেৰিকা বা 30খন দেশে সেই যে আপোনাৰ ইউক্ৰেইনক বিভিন্ন ধৰণৰ বম বাৰুদ দি কিনে সহায় কৰি আছে কিন্তু মুকলিকৈ অহা নাই কিন্তু এইটো ৰাছিয়াই গম পায় আৰু যাৰ বাবে ৰাছিয়াই যিমান ক্ষমতা হওক বা যিমান লাগিলে নিজৰ শক্তি দেখাব লাগে দেখাই আছে যে 30খন দেশ যে ৰাছিয়াৰ লগত নোৱাৰিছে সেইটো এটা শক্তি দেখাই আছে আৰু এটা চাওক এটা নিউজত বস্তু পাওঁ আৰু কি হৈছে আপোনাৰ ইৰাণ আৰু আপোনাৰ কি আছে চাবলগীয়া চীন দেশ বিশেষকৈ চীন দেশখন আমেৰিকাক দেখিব নোৱাৰে চীনেও আপোনাৰ ৰাছিয়াক সমৰ্থন যুদ্ধলৈ কি কয় চাওক এখন যুদ্ধ দুখন দেশৰ মাজত যুদ্ধই যে এখন সমস্যাৰ সমাধান কৰিব এনে নহয় যুদ্ধ ভাল নহয় যুদ্ধ ক্ষতি হয় যুদ্ধ মানৱ জাতিক শেষ কৰে যুদ্ধই সকলোকে শেষ কৰি পেলায় কিন্তু চাওক দুখন দেশৰ মাজত যুদ্ধ হৈছে ইউক্ৰেইন আৰু ৰাছিয়া কিন্তু চাওক মৰি আছে সাধাৰণ মানুহবিলাক যিবিলাক ধনী টকা পইচা থকা মানুহখিনি কিন্তু তাৰ পৰা পলাইছে বেলেগ দেশত গৈছে ইউক্ৰেইনত যিবিলাক ধনী মানুহ আছিল বহুত মানুহ তাৰ পৰা আঁতৰি বেলেগ দেশ লৈ গৈছে কিন্তু যিবিলাক দুখীয়া মানুহ আৰ্থিকভাৱে বা সকলো পিনৰ পৰা দুখীয়া টকা পইচা একো নাই সেই মানুহখিনি চাওক তাতে পৰি কিনে বিভিন্নজনৰ প্ৰাণ গৈছে মৰি আছে মানুহ মৰি আছে যদি পৃথিৱীখনত চায় যে সকলো ধৰ্মগ্ৰন্থ বা সকলো ব্যৱস্থা যদি চাই আপোনালোকে চাব মানৱ জাতি এক নম্বৰত হ'ল মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে তাৰ ধৰ্ম তাৰ জাতি সেইবিলাক দৰকাৰ নাই মানুহ হিচাপে গণ্য কৰি কিনে মানুহক আচলতে ভগৱান বা আমি যদি কাৰোবাক প্ৰশ্ন কৰোঁ ভগৱান ঈশ্বৰ ক'ত থাকে আমি কওঁ মানুহৰ ভিতৰত থাকে গতিকে মানুহে যদি মানুহক মাৰে তেতিয়াহ'লে কি হ'ব নিশ্চয় ভগৱান ঈশ্বৰক মাৰি আছে গতিকে আপোনালোকে কমেণ্ট কৰি মোৰ জনাব যে আচলতে যুদ্ধ আপোনালোকে শেষ কৰিব বিচাৰে বা যুদ্ধ কি বিচাৰে আপোনালোকে যুদ্ধ শেষ হ'লে ভালনে না যুদ্ধ ভাল আপোনালোকে কমেণ্ট কৰি মোক জনাব বুলি মোৰ আশা থাকে